এখন গাঁৱত 6জন যুৱক আছিল। নামবোৰ একাদিক্ৰমে ধিন্ত মিন্ত মিথিন্দ আৰু মৌকন জ্বৰ সৰিবলৈ আৰু পেট শকত কৰা। অলপমান উভতি যাওঁ বলক। বয়স তেতিয়া 7-8 বছৰ। বুজা শক্তিও কম আছিল। নাম ঘৰলৈ পিছে পাক নেমাৰে, কিন্তু ভগৱান শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ দিনা গোটেই কেইটা দৌৰি যায়। কিয় আপুনি জানো? মানে মিথিন্দই এটা জন্মাষ্টমীত শ্ৰীকৃষ্ণই পতককৈ দৌৰি যোৱা দেখিলে, কিন্তু আমিবোৰে একো নেদেখিলো। সেইজনে ফুটনিতে কৈছিল আৰু আমি বিশ্বাস কৰি ললো। এতিয়া শ্ৰীকৃষ্ণক বিচাৰোতে প্ৰায় 10-12 বছৰ পাৰ হৈ গৈছে। এতিয়া ডাঙৰ হলত ভালকৈ বুজিলো সেইবোৰ যে কি দিন আছিলে। এতিয়াতো স্মৃতিৰ বাদে একোৱেই নাই। সৰুতে সৰু আছিলো, বুজাও কম আছিল। এতিয়া ডাঙৰ হলো, সমস্যাহে বাঢ়িছে। সেই বুলি হতাশ হলে নহব। এবাৰ শ্ৰীকৃষ্ণলে মন কৰক। যি গৰাকী মাতৃয়ে জন্ম দিছিল, সেই গৰাকী মাতৃৰ পৰাই বহু দূৰ যাব লগা হৈছিল। জন্ম হোৱাৰ লগে লগে মোমায়েকে হত্যা কৰিব লৈছিল। যাক ভাল পাইছিল তেওঁকো নিজৰ কৰিব নোৱাৰিলে, আৰু এটা নিজৰ সামান্য ভুলৰ বাবে নিজৰ বংশই শেষ হৈ গৈছিল। গতিকে আপুনি মই কোন, সকলো মাথো সময়ৰ খেল। তথাপি ওপৰলৈ চাবলৈ নাপাহৰিব কিন্তু। আজিলৈ বিন্দাছকে বাই বাই।